এইবাৰ জুচ লাগিছে অখিল লুৰিনৰ মাজত কংগ্ৰেছৰ ওচৰত হিৰণত লুৰিনে কৰিব পাৰে গৌৰৱ গগৈৰ ওচৰত লুৰিনজ্যোতি গগৈ হ'ব পাৰে নতজানো কিন্তু কংগ্ৰেছৰ ওচৰত কেতিয়াও হিৰণত নকৰে অখিল গগৈয়ে গৌৰৱ গগৈৰ ওচৰত কেতিয়াও হিৰণত নকৰে অখিল গগৈয়ে অখিল গগৈয়ে কেৱল বিশ্বাস কৰে জাতীয়তাবাদত বিশ্বাস কৰে স্বাভিমানত যদিহে কংগ্ৰেছে সন্মানেৰে মিত্ৰতা কৰে তেন্তে কৰিব পাৰে যদিহে নোৱাৰে তেনে মিত্ৰতা নালাগে অখিলক তিনি গগৈৰ ভিতৰত এইবাৰ এখন যুঁজ চলিছে নিৰ্বাচনৰ আগে চলা এই যুঁজখন পিছে বিজেপিক পৰাভূত কৰাৰ যুঁজ নহয় এই যুঁজখন হৈছে মাত্ৰ খোৱা কামোৰাৰহে যুঁজ যুঁজখন হৈছে মিত্ৰতা ভংগ হোৱাৰ যুঁজ এইবাৰ যুঁজ লাগিছে লুৰিনজ্যোতি গগৈ আৰু অখিল গগৈৰ মাজত কংগ্ৰেছে অখিলক একাষৰীয়া কৰি লুৰিনজ্যোতিক কাষত বহুৱাই একেলগে মিত্ৰতাৰ দিশে অগ্ৰসৰ হোৱাৰ পিছতেই চৰম লজ্জিত হৈ পৰিছে অখিল গগৈৰ আত্মসন্মানত আঘাত লাগিছে এই সংবাদমেলখনৰ পিছতেই বাৰম্বাৰ অখিলে ডেডলাইন বান্ধিও কোনো সঁহাৰি নাপালে কংগ্ৰেছৰ পৰা অৱশেষত আশাহত অখিলে আনিলে কংগ্ৰেছৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ ইফালে সিপাৰ পোৱাৰ পিছত লুৰিনজ্যোতিৰ ৰূপ হৈ গ'ল সলনি কংগ্ৰেছে মিত্ৰদল হিচাপে অসম জাতীয় পৰিষদক লোৱাৰ পিছতেই লুৰিনে চিনি নোপোৱা হৈ গ'ল অখিল গগৈক লুৰিনে দিলে বিজেপিৰ এজেণ্ট আখ্যা মিত্ৰতা নহলে নিবিচাৰিব লাগিব আৰু বিজেপিক উৎখাত নকৰিব লাগিব যিসকলে এই কামটো কৰিছে তেওঁলোক বিজেপিৰ এজেণ্ট হোৱাৰ কাৰণে তেওঁলোকে মিত্ৰতাটো নিবিচাৰে অখিলৰ পৰাও আহিল লুৰিনক লৈ কটাক্ষমূলক মন্তব্য যে কংগ্ৰেছৰ ওচৰত হিৰণত লুৰিনে কৰিব পাৰে গৌৰৱ গগৈৰ ওচৰত লুৰিনজ্যোতি গগৈহে হ'ব পাৰে নতজানো কিন্তু কংগ্ৰেছ বা গৌৰৱ গগৈৰ ওচৰত কেতিয়াও হিৰণত নকৰে জাতীয়তাবাদ তথা স্বাভিমানত বিশ্বাস কৰা অখিল গগৈয়ে কেৱল বিশ্বাস কৰে জাতীয়তাবাদত বিশ্বাস কৰে স্বাভিমানত আৰু ইফালে মিত্ৰতাৰ প্ৰসংগৰ কথা পুনৰ আওৰাই অখিল গগৈয়ে ক'লে যদিহে কংগ্ৰেছে সন্মানেৰে মিত্ৰতা কৰে তেন্তে কৰিব পাৰে মিত্ৰতা যদিহে নোৱাৰে তেনে মিত্ৰতা নালাগে ৰাইজৰ দলক গৌৰৱ গগৈৰ ওচৰত লুৰিনজ্যোতি গগৈয়ে যদি নতজানো হয় মই নাজানো মই অখিল গগৈ নহয় মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহয় মই জাতীয়তাবাদত বিশ্বাস কৰোঁ স্বাভিমানত বিশ্বাস কৰোঁ অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ এই কথা সকলোৱে মনত ৰখা দৰকাৰ আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ গৌৰৱ গগৈৰ ওচৰত লুৰিনজ্যোতি গগৈয়ে যদি নতজানো হয় মই নাজানো মই অখিল গগৈ নহয় মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহয় মই জাতীয়তাবাদত বিশ্বাস কৰোঁ স্বাভিমানত বিশ্বাস কৰোঁ অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ এই কথা সকলোৱে মনত ৰখা দৰকাৰ আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ গৌৰৱ গগৈৰ ওচৰত লুৰিনজ্যোতি গগৈয়ে যদি নতজানো হয় মই নাজানো মই অখিল গগৈ নহয় মই দিল্লীৰ ওচৰত কেতিয়াও নতজানো নহয় মই জাতীয়তাবাদত বিশ্বাস কৰোঁ স্বাভিমানত বিশ্বাস কৰোঁ অসমীয়া জাতিৰ সত্তাৰ ওপৰত বিশ্বাস কৰোঁ মই কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ ওপৰত বিশ্বাস নকৰোঁ এই কথা সকলোৱে মনত ৰখা দৰকাৰ আৰু তেনেকৈ ধৰণে যদি আমাক সন্মান নিদিয়ে তেতিয়াহ'লে মিত্ৰতা অসম্ভৱ বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।